আন্দোলন বুলি যে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল পৰা যে এভিকশ্যন হ'ব বুলি আন্দোলন আপুনি চাইছে না চোৱা না কোনটো আন্দোলন মই চোৱা নাই নেকি দেখি বছৰ ডাঙৰীয়া চাওক যে আমাৰ ইয়াত পুৰা ইয়াত ভোট পুৰা ওলাই আছে PGR এনক্ৰচ কৰা যে ইলিগেল কৰিব পাৰে বুলি ইয়াত লিখা আছে সেইকাৰণে আপুনি ক'ত পালে যে আন্দোলন এক বুলিতো কালি ভিতৰত আপুনি স্পষ্টকৈ কাৰ্বি আংলং ৰাজ্যক ক'ব লাগিব বা নহ'লে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি স্পষ্টকৈ ক'ব লাগিব যে আমাৰ 20 তাৰিখ দিনাখন আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ মিটিং পাতিছিলোঁ তাত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি আছে EPCC আছে CPIML আছে সব পলিটিক্যাল পাৰ্টি আছে সব সাজু কৰি ডকুমেণ্টছ কৰি আছোঁ তাকে আজি আমি ছ'চিয়েল মিডিয়াত পাইছোঁ আন্দোলন এক কৰি আজি আমি বাংকে না যাকো গোলা পেন্সিল আলাং বাং ডাকে আন্দোলন এক কৰি আঠেমা নন চিনিলো যে পিনি চিকাং ডাকলো যে কংগ্ৰেছ আইলা তুমকে নন পেন জানি না সো পলিটিক্স পাঠু নন লা সো তুম চিনি বাংকে আলাং তুম লা বাং সো হড এফেক্টেড পার্সোনা মুনি তুমফান যে পলিটিক্যাল অপিনিয়ন তুম সিম্পাথি লং জিমিনে বলা সো মাথা চো খালা পলিটিক্যাল সিম্পাথি লং জিমিনে পুছিলা বাংকে কিতে খালা বাং সরিয়ে ফান লাসি নন হেড পেন লাসন কংগ্রেস আই তুম পাঠু বম লবেন কার্বি আংলং গুদেত কলি কার্বি আংলং গুদেত কে আসাম মাদামে লাসো ইন ব্ল্যাক্স বাংকে নাঙ্গো বাত ফিক চলে ইচিলা লাসি কপিকো সে আসাম আন্দোলন নিকে নাঙ্গো আসু তুমি করছিলো খালা তমে ইলিগেল লাসো মাইগ্রেন্ট কি অং লা বাং সো জনি সে লাসো আন্দোলন তো কেন নাঙ্গো খালা সো আন্দোলন ডিব্ৰুগড় সা চিনি দেন মা লাসি পিনি বাংকে কন্ডেম লো যে লা বাং সো পিনি চিকো এতমে লাসো ডিব্ৰুগড় সো কে নাঙ্গি নিজে তো তাকে আন্দোলন এক বাংকে আলাং বাং চক চে পিকলো লাসি লাসো উঠাক ডাক দিছে কংগ্রেস কমিটি তুম তমে লাং ফা চিপিনকো কালি বুটে লা বাংকে কার্বি আংলং রাত আকার ই তমে লা বাংকে হাকু সন খেলাপম কা খেলাপম সিগন পুতা লা বাং সো লা বাং সো মাইনাস কে দিমান মাথা বম লাসি পি কন্ডেম লো ডিব্ৰুগড় সো কে লা বাং সো লাং থে পাচিমা করা ডাক দিতে কে তুম কে লা বাং সো কাছে সং বাং কে আলাং ফা কে লাইনো কারো তাৰমানে আসল কথাটো হ'ল ইয়াত কাৰ্বি ছাত্ৰ সন্থা আৰু ASDC যুৱ মোৰ্চাৰ তৰফৰ পৰা মানে দেৱব্ৰত শইকীয়া প্ৰতিমূৰ্তি আমি জ্বলন্ত কাৰ্যসূচীখন আমি বাধ্যত আজি মানে গ্ৰহণ কৰিবলগীয়া হৈছে আসল কথাটো হ'ল যোৱাকালি তেওঁ এজন বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া গতিকে 21 তাৰিখে যি কাৰ্বি আংলং সাহিত্য ৰাজ্য পৰিষদৰ পৰা যি তাৰমানে এটা অৰ্ডাৰ ওলাইছিলে তাৰমানে বিশেষকৈ হিৰণী PGR মাটিডোখৰত বছৰে তাৰমানে বেদখলকাৰী হিচাপে বসবাস কৰিছিল এই ক্ষেত্ৰত তাৰমানে কাউন্সিলৰ পৰা এটা অৰ্ডাৰ ওলাইছিলে এই ক্ষেত্ৰত দেৱব্ৰত শইকীয়াই তাৰ মন্তব্য দিছে যে এইটো সম্পূৰ্ণ অসাংবিধানিক তাৰমানে কোনো আইন নাই বুলি তেওঁ মন্তব্য দিছে সেই ক্ষেত্ৰতহে আমি আজি তেওঁৰ প্ৰতিমূৰ্তি আমি জ্বলন্ত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ তেওঁ অসাংবিধানিক বুলি তেওঁ মন্তব্য দিছে যে উচ্চতম ন্যায়ালয়ে 2021 চনত তাৰমানে স্পষ্টকৈ ৰায় দিছে তেনে উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পাছত তেনে অসাংবিধানিক বুলি তেওঁ ক'ব পাৰিব নেকি তেওঁ চেলেঞ্জ কৰিব পাৰে নেকি আৰু আমাৰ কাৰ্বি আংলং ৰুলছ কোৰ্টত আছে তাত কাৰ্বি আংলং কোৰ্টত আছে তাৰমানে 1954 তাৰমানে মিকিৰ হিলছ ৰেগুলেশ্যনছ গ্ৰেজিং ৰেগুলেশ্যনছ এক্ট তাতে স্পষ্ট তাত লিখা আছে তাৰমানে তাৰপাছত আকৌ 1953 মিকিৰ হিলছ লেণ্ড এণ্ড ৰেভিনিউ তাতেও স্পষ্টকৈ তাৰমানে লিখিছে যে গ্ৰেজিং যোনে বেদখলকাৰী হিচাপে তাত দখল কৰিছে বছৰে এই ক্ষেত্ৰত তাৰমানে উচ্ছেদ কাৰ্য গ্ৰহণ কৰিব লাগিব বুলি গতিকে এইখিনিত উচ্চতম ন্যায়ালয়ৰ ৰায় এটা আমি কাউন্সিলৰ কোৰ্ট 1953 আৰু 54 তাত স্পষ্টকৈ উল্লেখ কৰাইছে এই ক্ষেত্ৰত তেওঁ যে অসাংবিধানিক বুলি তেওঁ মন্তব্য দিছে এইটো তেওঁ এজন তাৰমানে অশিক্ষিত আৰু তেওঁ এজন অসাংবিধানিক ব্যক্তি হিচাপে চিনাক্ত বা পৰিচয় দিয়ে অসম ৰাজ্যৰ আগত গতিকে এই ক্ষেত্ৰতহে আমি আজি তেওঁৰ প্ৰতিমূৰ্তি আমি জ্বলন্ত তাৰমানে কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ এইটোৱে গোটেইখিনি ক'ব Shaikia, his leader from Nigeria constituency is very much uncalled for, and he is educationally uneducated, I have to say, because which really happened,
met a very good judgment verdict from the Supreme Court last 2 consecutive times, and he knows very well that he's trying to not know, he's pretending not to know anything about the Constitution and what is the Supreme Court have made it very clear that anytime those people living in the PGR and PGR can be evicted. The whole of Karbi-Anglong, the whole of Assam, the whole of the country was watching and reading it through time and again. But he, the Congress legislature, very unfortunate. And we, from the whole of Karbi-Anglong, with the ASDC, from PSA, KNCA, and different organizations, in behalf of that, such emotion should not be created in the minds of the indigenous people. This is what I want to say. Therefore, what the Karbi-Anglong Autonomous Council have met a very clear notification on the 21, I guess, on that day itself, that these people will be evicted irrespective of any caste, creed or religion. Therefore, people living in those areas, as met in the notification, have to be evicted, and nobody, no organization, no groups or no any particular region should not be come into the way of what the notice says and what the Supreme Court says. This is what we say, and we, it's a very, very big condemn that we met in the eyes of that Debrabata and very unfortunate. Therefore, I once again like to cooperate the whole of the people of Karbi-Anglong to come together and do what the Supreme Court says, to be evicted immediately, permanently and quickly, and to maintain peace and harmony across the district, across the state and everywhere. But we condemn Debrabata very, very ardently, strongly. Yes, MK election is heading, it may be a political agenda or what? Yeah, fine. He says that the BJP is trying to gain the indigenous vote, that's what he said. So, if he is going to say from that context, the Congress also is trying to gain Congress votes from the indigenous people or the people living in Karbi-Anglong and West Karbi-Anglong. The same thing. So what he says is what he got. He has got an answer, he has got a question also. So he says the political mileage. He is also himself taking the political mileage by trying to defend the people. This is what we want to say. Therefore, he is playing politics and we strongly condemn him. Go back! Go back! Go back! Go back! Go back!